আৰু ঠিক আছে দাদা মই এতিয়া এইকেইটাক লৈ কামভাগ ফিনিছ কৰি আহোঁ অৱস্থা বেয়া হৈ যাব তোৰ আৰু তই এইবিলাক কামৰ পৰা দিবি নে নিবি ইয়াতে অলপ বহো দে মোৰ গেমটো আপডেট আহিছে আজি কি কয় নেট পেকো নানিছে নেট পেক অলপ এই কি হৈছে তাৰপৰা ল তাৰপৰা ল'ব লাগিব মোৰ নেট পেক শেষ হ'ল দেচোন গেমটো আপডেট দিব লাগে দিয়ে দে কোনচোন আজি হেৰি অহা কথা আছিলে নহয় হয়তো কিমান সময়ত বা আহি পায় কোন এটাকে কৈছা নেকি ন কচোন ক হেল্ল' ক'ত পালেহি হা হয় নেকি আনিব যাব লাগিব নেকি হা দে ক'ত পালেহি আহি পালো দে অলপ আছে ৰখিতা তাতে গৈ হয় নেকি কোনে তাৰ কথা কাষ্টমাৰ ধৰিবই পৰা নাই দেখোন এই ৰাস আহি আছে আমাৰ গাঁও হয় নেকি এইটো আমাৰ দোষ ৰাস আহি আছে সি হ'লে আজি ৰাতিলৈ কিবা এটা কৰিব লাগিব আৰু আচ্ছা তোমাৰ যেন দোষ এটা আছে মোক যেন আজিলৈকে কোৱাই নাই পাহৰিয়ে গ'লো তোক ক'বলৈ তই বেছি দিন হোৱা নাই আহিছহে ন আমাৰ গাঁৱলৈ আজি আহিছে দে মই চিনাকি কৰি দিম দেই হ'ব দে আমাৰ বন্ধু প্ৰিয় বন্ধু বহুত দিনৰ মূৰত আজিহে আহিছে ৰাতিলৈ চাবা আৰু ৰাস আহি পালে দেখোন আহি পালি আহি পালি হা ভালটো ধুনীয়া হৈ আহিছে ভালে আহি পালি ন নতুনকে তহঁতৰ খবৰ কেনেকুৱা আছো দে ভালে ভালে ন মই তহঁতক অথনিয়ে মেছেজ দিছিলো তোমালোকে ফোন নকৰিলা যে কি কবা অৱশ্যে একদম ৰাতিপুৱাৰ পৰা কাৰেণ্টে নাই মোবাইলো চাৰ্জ নাই কালি গেম খেলি চাৰ্জ শেষ এতিয়া মোবাইল চাৰ্জ নাই কাৰেণ্টো নাই সেইকাৰণে মেছেজ দিব নোৱাৰিলো বেয়া নাপাবি দেই একো নাই পাৰ্টনাৰ কিনো বেয়া পাম দে হ'ব দে আৰু এতিয়া ভাগৰ জিগৰ আহিছে হ'ব ঘৰত অলপ ৰেষ্ট কৰিবি সন্ধিয়ালৈ এপাক ওলাই কিবা এটা কৰিবি আৰু ঠিক আছে হ'ব বল সন্ধিয়া পাৰ্টি দি দিম দে টেনশ্যন নকৰিবা ঘৰত অলপ ৰেষ্ট লৈ ল'বি আজি গৰমে হ'ব নহয় অলপ ৰেষ্ট লৈ ল'বি দেই তাৰপৰা সন্ধিয়ালৈ এপাক ওলাই আহিবি দেই আমিও গৈ game খেলা নেকি দে অলপ গেমকে মাৰি দিম দে অলপ কালি আহা ল'ৰাটো আজি কিয় আহে আহিব চাগে অলপমান দেৰিকে গা পা ধুই অলপ দেৰি হ'ব সেইটো না আহিছে সেইটো আহিছে পাটনা কিবা এটা খাবলৈ লৈ কি আনিছো দেচোন দে খাই চাম খোৱা
বহুত বস্তু আনিছে দেই বহুত ধুনীয়া লাগিছে দেই খাই বহুত লাগিছে ন তই খাবি নেকি সোমা যাবা আৰু খাই ভালে লাগিল তহঁতৰ কথা এটা ক'ব আছে কি কথা তই গেমটো অলপ অফ কৰচোন তই পিছতকৈ খেলিবি থ দে তাক কথাটো ক'ব দেচোন দে হ'ব দে ভালদৰে শুনি ল কি কয় কচোন ভাই কি কথা মানে মই সেইদিনাখন মানুহে ঘৰত মানুহ কেইজনমান গোট খাই কিবা টকাটকি লাগি আছে সেই মানুহকেইটাই সেই ঘৰ মানুহ বেয়া ধমকি দি কথা পাতি আছিল তহঁতে কিবা জান নেকি এই কচোন কিনো কথা তই চাকৰি যোৱা কেইবছৰমানৰ পিছত এই গাঁওখনত বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটিছিল আমাৰ গাঁৱৰে মানুহজন আছিল সি বহুত উদ্ভণ্ডালি কৰে গুণ্ডা লগাই মানুহৰ ঘৰত গৈ মানুহক মাৰপিট কৰে বস্তু লুণ্ঠন কৰে সিহঁতে বহুত গাঁৱত গণ্ডগোল কৰি থাকে কিয় ইমান গণ্ডগোল মানে ভাই শুন সি এজন আমাৰ গাঁৱৰ বহুত জমিদাৰ মানুহ আৰু সেইজনে এই কাণ্ডবোৰ কৰি থাকে আৰু শুন সেই মানুহজনত কিছুমান দল বা গোট আছে তাকো গুণ্ডাজন সেই দলৰ ভিতৰত পইচা লেনদেন কৰা লোক আছে সেই মানুহজনে গাঁৱৰ মানুহবোৰক পইচা প্ৰলোভন দেখায় সেই মানুহবিলাকক টকা লোভ দেখায় টকা দিয়ে আৰু আকৌ সিহঁতে সেই মানুহজনক টকা দি বগা কাগজত চহী লয় সিহঁতে এই বগা কাগজখনত নিজৰ ইচ্ছামতে যি ইচ্ছা তাকে লিখি থৈ দিয়ে আৰু সিহঁতে দুদিনমান দেৰি হ'লে মানুহৰ ঘৰত যায় টকা ল'বলৈ মানুহৰ ঘৰলৈ যায় বস্তু চস্তু কাঢ়ি লয় আৰু ঘৰৰ পথাৰ মাটি চব লৈ লয় মানুহৰ মুখলৈ নাচায় মানুহক মাৰপিট কৰে টকা দুদিনমান দেৰি হ'লে টকা নিদিয়া দেৰি কৰিলে মানুহ ঘৰৰ কথা নুশুনি সিহঁতে দুৰ্নীতি কৰে তাৰপিছত কি কয় জানা এই কাগজখন বগা কাগজখন দেখাই সিহঁতে চহী কৰি আহিছিল যে এই আছা তহঁতি নিজৰ ইচ্ছামতে চহী কৰি আহিছ বুলি তাৰপিছত এই মাটি চাটি চব মহাজনৰ নামত বিক্ৰী লয় আৰু কিছুমান গুণ্ডায়ো মানুহক টকা ল'বলৈ নিবিচাৰিলেও দাদাগি কৰি দিব বিচাৰে জবস্তি কৰি আৰু এতিয়া সেই কাগজখন দেখুৱাই দিয়ে মানুহ ঘৰে পুলিচৰ সহায় ল'বলৈ নোৱাৰা হৈ যায় বাৰু গাঁৱৰ সমস্যাবোৰ বহুত বেয়া হৈ গ'ল আমি কেইজনমান লগ লাগি মিটিংখন কৰিব লাগিব নে কি কওঁ এইকেইদিনতে পাৰে যি কি নহওক সোনকালে কামটো কৰি দিয়া যাওক ঠিকে আছে দে এতিয়া উঠো আৰু ন সন্ধিয়াও হ'ল ঘৰলৈ যাব লাগে 5টা বাজিলেই যাওঁ আৰু ঘৰলৈ এই কথাটো পিছত আলোচনা কৰিব লাগিব হা দাদা শুনকচোন কি হ'ল কচোন দাদা এইজন লোক যে কোন দাদা মন্টু নামৰ ল'ৰাজনে আমাৰ ইয়াৰ পৰা টকা নি এতিয়ালৈকে ঘূৰাই দিয়ে আপুনি এইটো বিষয় লৈ কিবা এটা কৰক আচ্ছা ঠিক আছে মই নিজে চাম বাৰু তাক হয় দাদা সি পইচাটো লৈ পিনে এতিয়ালৈকে ঘূৰাই দিয়া নাই বাৰু আৰু চাচোন বহীখন কোন কোন পইচা দিবলৈ বাকী আছে আৰু দাদা বহুত লোকে পইচাটো দিবলৈ বাকী আছে আৰু নামকেইটা কোৱাচোন অনুপম বৰা চুতীয়া ৰাজবংশী মুকেশ সিহঁতে দিবলৈ আছে আৰু ঠিক আছে বাৰু আমাৰ যে এই কালুৱা তাক কবি এই কামবিলাক হেণ্ডেল কৰিবলৈ কাৰণে ঠিক আছে দাদা তেনেহ'লে মই তাক কল এটা কৰোঁ এতিয়া দে কল কৰ হেল্ল' কালুৱা জলদি ইমিডিয়েটলি আহি যা তোৰ কাম এটা আছে দাদা আহি আছে বোলে পাবহি আৰু দাদা মাতিছিলে বোলে তোৰো কাম এটা আছে ইয়াতে লিষ্টখন আছে ইয়াতে টকা নিদিয়া মানুহবোৰৰ নামবিলাক লিখা আছে তুমি লৈ আহিবা দাদা ঠিক আছে আৰু শুন যদি সিহঁতে টকা নিদিয়ে তেনেহ'লে কচু চচু উঠাই লৈ আহিম বুলি কবি তাৰপাছত এটা ৱাৰ্ণিং দি থৈ আহি পেলাই আহিবি আৰু ন আৰু শুন নেক্সট টাইম যদি সিহঁতে টকা নিদিয়ে তেনেহ'লে কবি সিহঁতৰ মাটি বাৰী চব কাঢ়ি আনি বাৰু ঠিক আছে দাদা মই এতিয়া এইকেইটাক লৈ কামভাগ ফিনিছ কৰি আহিম ঠিক আছে যোৱা দাদা মন্টু নামৰ মানুহজনক কি কৰিব এতিয়া এইটো মই নিজে হেণ্ডেল কৰিম বাৰু হ'ব ঠিক আছে তই কাম এটা কৰ তই মন্টু নামৰ মানুহজনক বিচাৰি যা ঠিক আছে
যদি লগ পাওঁ মোক এটা কল কৰিবি। ঠিক আছে। আলোচনা এটা কৰিব লাগিছিলে নহয়, আলোচনা নকৰোঁ নেকি? কৰিব লাগিছিলে, মিটিং এখন বহাব লাগিছিলে আৰু গাঁৱৰ ৰাইজকো মাতি দিব লাগিছিলে। এই কিন্তু আহি লওক, একেলগে মিলি গাঁৱৰ ৰাইজক মাতিব লাগিছিলে। তহঁতে ইয়াতে আছ? তহঁতি আহিলি? মানুহ গোটাব লাগে, তহঁতি যে পাহৰি নাহিলি, আলোচনা কৰিব লাগিছিলে। ব'ল মানুহ মাতিব লাগিব, ব'ল মাতিব যাব লাগে। কথা এটা আছিলে। কি কথা ক? এৰা বহ। এয়া চন্দ্ৰা বহি আহ। কথাটো কি আহিছিল কওক এতিয়া। আজি ভাটিবেলালৈ মিটিং এখন আছে, তই ওলাইকে যাবি, আলোচনা অলপ আছে। হ'ব, ঠিক আছে। বাৰু পিছে মিটিংখননো কি হয় আলোচনা? মিটিংখনলৈ গ'লে গম পাবি নহয়। চাই লওঁ। এতিয়া যাওঁ, পিছে তই নোযোৱাকৈ নাথাকিবি দেই। আহিবি দেই। আহিব। গাইজ, আপোনালোকৰ এই মিটিঙত মাতাৰ কাৰণটো হ'ল মোৰ বন্ধু ৰাজীৱে এই বিষয়ে আপোনালোকক সম্পূৰ্ণকৈ আগবঢ়াই দিব। কি কথা কওক? আপুনি কিয় ইমান দেৰি কৰিলে? এই কাম এটা আছিলে ৰ। বাকী মিটিং কেনে চলিছে? কি কথা আছে ক? এতিয়া সভাপতিয়ে কি কয় আৰু এতিয়া? কি কথা আছে ক? নমস্কাৰ ৰাইজ, আজি উপস্থিত থকা সমূহ ৰাইজ, এই মিটিঙত অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ ফালৰ পৰা আপোনালোকলৈ এটি অনুৰোধ যে আমাৰ গাঁৱত যি পৰিস্থিতি হৈ আছে আপোনালোকে জানেই। গাঁৱৰ এজন যি লোক মহাজন জানে যে এই যে আমাৰ গাঁৱৰ লোক মহাজন, তাৰ বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিবলৈ আপোনালোকক এই মিটিঙত উপস্থিত থাকিবৰ কাৰণে জনাইছিলোঁ। কথাটো মানে চাওক, এই যে আমাৰ গাঁৱৰ মহাজন, তাৰ যে তাণ্ডৱ আমাৰ গাঁৱৰ সকলোকে জুৰুলা কৰি থাকে। ধনৰ প্ৰলোভন দেখাই, মিছা প্ৰমাণ দেখাই টকা ঘূৰাব নোৱাৰাত, অৰ্থাৎ খেতি পথাৰ খেতি বহিয়ে নহয়, লাগিলে খৰাং বানপানীত কীট পতংগ ধ্বংসৰে নকৰক, ই একো নুবুজে। গাঁৱৰ মানুহৰ কষ্ট একো বুজি নাপায়। তাক মুঠতে টকা লাগে, তাৰ খালি টকা লাগে আৰু সি সেইটোৱে জানে। বগা কাগজত চহী ৰাইজৰ পৰা লৈ আহে। এই বগা চহী দিয়া কাগজখনত তাৰ যি ইচ্ছা তাকে লিখি পুৰা লুটপাট কৰি বস্তু বাহিনী কাঢ়ি লৈ আহে। সেইকাৰণে কোনোৱে এই বিষয়ত মাত মাতিবলৈ নোৱাৰা হয়, যাৰ বাবে তেওঁ তলতীয়া হৈ থাকিব লগা হয়। আমি নিজেও এই কাৰণত ভুক্তভোগী হৈ আছোঁ। টকা ঘূৰাই নিদিয়াত ই গুণ্ডা লগাই ৰাইজক মাৰপিট কৰে। তাৰ কিছুমান গেং আছে, সেই গেংবোৰে এই কামবোৰ কৰে। এনেধৰণৰ কাৰ্যবোৰৰ বাবে আমি সকলোৱে মিলি এই কাৰণত প্ৰতিবাদ কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকে আমাৰ লগত যোগদান কৰক, আমি তেতিয়াহে এই কাৰ্যত আগবাঢ়িব পাৰিম। আমিও যিমান পাৰোঁ এই কাৰণত আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। হয়, এই কথাটো আপুনি ঠিকেই কৈছে। পিছে আমি আগবাঢ়িব পাৰিম জানো? নিশ্চয় পাৰিম। আপোনালোকে আমাৰ লগত যোগদান কৰিলে হ'ব। এই কথাটোৱে আপোনালোকৰ আগত ক'বলৈ ধৰিছিলোঁ। বাৰু ঠিক আছে, তেনেহ'লে আমি যোগদান কৰিম নে কি কয়? হয়, আমিও যোগদান কৰিম। বাৰু ঠিক আছে ৰাইজ, আমি আপোনালোকৰ পৰা আশা ৰাখিলোঁ। ঠিক আছে ৰাইজ, সভাখন ইমানতে ভংগ কৰিছোঁ। কি হ'লো ইমান চিঞৰি আহিছ যে তই? দাদা আমাৰ গাঁৱত নহয়,
কি হলো তোৰ ৰৈ গলি যে জলদি ক দাদা মানে আমাৰ গাঁৱত কি মানে কৈ আছ তই জলদি ক দাদা মানে আমাৰ গাঁৱত কিছুমান মিটিং চলি আছে তাকো মনে মনে কিহৰ মিটিং হা মানে দাদা এই মিটিঙত আপোনাৰ কথা উলিয়াইছে কি মোৰ কথা সিহঁতে কি বুলি ওলাইছে মোৰ কথা দাদা মানে আপোনাৰ কামবোৰৰ ওপৰত কিছুমান কথা চলি আছে আচ্ছা হয় নেকি দাদা মানে গাঁৱৰ কিছুমান ল'ৰাই মিলি আলোচনা কৰি আছে দাদা মানে আপোনাৰ ওপৰত সিহঁতে কিবা প্ৰতিবাদ কৰিব আৰে কি প্ৰতিবাদ কৰে সিহঁতে মোৰ ওপৰত বে দাদা এই যে মানুহবোৰক আপুনি টকা দিয়ে তাৰপিছত সেই মানুহবোৰে টকাবোৰ ঘূৰাই নিদিয়ে যে বা সেই টকাবোৰ ঘূৰাই দিয়াত দেৰি হয় এইভাৱে আপুনি সিহঁতৰ বস্তুবোৰ কাঢ়ি আনে এনেধৰণৰ কিছুমান কথাৰ বাবে সিহঁতে প্ৰতিবাদ কৰিব বিচাৰে দাদা আপুনি পাহৰিলে নেকি সেই যে মন্টু নামৰ মানুহজন দাদা মানুহজনক আপুনি কিবা এটা ব্যৱস্থা কৰক আৰু তাৰ কথাটো আগত শেষ হ'বলৈ দিয়া দাদা এই মন্টু নামৰ মানুহটো সিও সিহঁতৰ লগত মিটিঙত আছে আচ্ছা আৰু বাকী কোন আছে মোৰ লগত আৰু কেইজনমান আছে ভিতৰত এই সেই চাকৰি কৰা ল'ৰাজনো আছে। তাৰ নামটো হ'ল ৰাজ তাৰ লগত আৰু দুজন আছে এজনৰ নাম ৰাজীৱ আৰু এজনৰ নাম নেজানো গাঁৱত নতুনকৈ আহিছে সিহঁতে গাঁৱৰ মানুহবোৰক উচতলাইছে নানা ধৰণৰ কথাৰে সিহঁতক উচতলাইছে যাৰ বাবে আমাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ওলাইছে আপুনি কিবা এটা কৰক সিহঁতক বাৰু আজিলৈকে মোক কোনো প্ৰতিবাদ কৰিবলৈ খাপ পোৱা নাই বাৰু সিহঁতে মোৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আহে সিহঁতে মোৰ লগত যুঁজ কৰিবলৈ আহে সিহঁতক চালা মই নেৰো গাঁৱৰ কোনো মানুহে মোক আজিলৈকে একো কৰিবলৈ পোৱা নাই সেই চাকৰি কৰা ল'ৰাটো কোন এইটো না ৰাজ চাই ল'ম তাক সি মানুহক চালা উচতলাইছে চালা চাই ল'ম আৰু মনটো তাক গৈ আছো মনটোক ধৰিলে চব কথা ওলাই যাব কি কি কথা পাতিছে সিহঁতে কি হ'ল তই মনটোক ধৰিম বুলি কৈছিলি এতিয়ালৈকে ধৰা নাই যে দাদা আপুনি এই কামটো কৰিম বুলি কৈছিলে ন আৰে মই তোক কালি কোৱা নাছিলো তাক লগ পালে ফোন কৰিবি বুলি কৈছিলেতো আপুনি মই পাহৰিলো যা তই এতিয়া যা তাক ভালদৰে টেকা দিব লাগিব তাৰপিছত বাকী কেইজনক মই চাই ল'ম এইপিনে যাম নেকি এইফালে যাম এইটো মনটো আহি আছে ৰচোন হেল্ল' দাদা মন্টুক লগ পালো আপুনি আহিব নেকি ঠিক আছে ভাই ই নহয় সিহঁতৰ লগৰকেইটাৰ লগত মিলি পেলাই কিবা মিটিং চব কৰি আছে হয় নেকি চাল্লা তুমি মনে মনে এইবিলাক কি কাম কৰিছা হা মানে মোক কিয় ঠেলা কথা কৈ আছ আৰে তই এতিয়া নাজানা ভাও ধৰিছ হে তোৰ কথা আমি চবখিনিয়ে গম পাই গৈছো তহঁতৰ এইবিলাক কিহৰ আলোচনা আমি চবখিনি গম পাই গলো তহঁতে কি এইবিলাক প্লেন বনাইছ হা চাল্লা তহঁতে আমাৰ লগত যুঁজ কৰিব আহ চাল্লা আমাৰ বিৰুদ্ধে তই প্ৰতিবাদ কৰিব আহ তোক এনেকা পিটন দিম নহয় তই আমাৰ পৰা মাৰ খাব বিচাৰিছ এইবাৰ লাষ্ট ৱাৰ্ণিং দিলো আৰু তোক সেই কি মানুহ বিচাৰিছ দিনে নেকি ঐ ধৈৰ্য ধৰ তোক আৰু এটা কথা ক'বলৈ পাহৰি আছো আৰু তই বোলে আমাৰ দাদাক টকা দিবলৈ আছ যিমান পাৰ সোনকালে দি দিবি আৰু এটা কথা তই যদি সিহঁতৰ লগত ঘূৰ চাবি তোক অৱস্থা বেয়া হৈ যাব তোৰ আৰু তই এইবিলাক কামবোৰ বাদ দিবি নে নিদিয় যা তই এইবোৰ কাম বাদ দে ঐ আৰু যেতিয়া তোক নেক্সট টাইম দেখা পাওঁ চাই ল'বি তোৰ লগৰবিলাকক মনটো চোন কেইদিনমান দেখা নাই তাকে কলকা গ'ল তাকেইতো ফোন কৰিলেও ৰিচিভ নকৰে মেছেজ কৰিলেও ৰিপ্লাই নিদিয়ে কি হ'ল বা মানুহটো এইকেইদিন তাকে ময়ো কৰোঁ এতিয়া ৰিপ্লাই চিপ্লাই নিদিয়ে মোক বহুতে ফোন মাৰিলেও ৰিচিভো নকৰে কল বেকো নকৰে কাৰণটো কি বা সুধিব লাগিব মানুহটো ঘৰে নাথাকে দেখোন ক'ত বা যায় দেখাই নাপাওঁ জানো তাৰ কথা ধৰিব পৰা নাই তাৰ চাগে কিবা এটা হ'ল নেকি তাৰ বা কি বা হ'ল তাক কোনোবাই কিবা ক'লে নেকি হ'ব পাৰে সেইকাৰণে মোক লগ ধৰা নাই বহুত দিন কল মেছেজ কৰা নাই সেইটো কাৰণে হ'ব বলচোন সিহঁতৰ ঘৰৰ ফালে যাওঁ হেল্ল' ৰাজ এইফালে ফিল্ডলৈ আছোঁ
কাম মই ফিল্ডলৈ গৈ আছোঁ তোৱা অঁ দে अरे गुंडा सखी बात बची रखी हमें राम प्रकाश वर्मा गुंडा है अपन का नाम क्या है तुम जानते हो कालुआ तू काजी नेरू साला तो हमारा प्रतिवाद करबा ह तेरा पक्ष सिरे पाओ इतना फाली पेलाम তই আজি ক'ত পলাবি চালা তোক বজাইহে এৰিম আজি এই ৰচোন এই ইয়াত প্ৰব্লেম এটা হ'ল মানে এই কেইটামান মানুহে আমাৰ আগচি ধৰিছে তই আছোন জলদি আহ Salah, mengay sila paling juga. Salah. Oh ya, राजको धोइलो से गुंडा है जल्दी आ तो जल्दी হেল্ল' দাদা ৰাজীৱক ধৰি লওঁ আহি যাওক हाँ रो गया सुमा আজি तोटे बोले मिनी मिली की प्रतिवाद कइसे দাদা ইহঁতে প্ৰতিবাদ কৰে प्रतिवाद करो इतिया সিহঁতে আমাৰ লগত সেইদিনাখন লাগিছিলে দাদা সেইটো ৰাজ সিদিনাখন আমাৰ লগত চেলেঞ্জ কৰিছিলে ओ राज कौन है तू मार तक আমাৰ দে কোন ৰাজ মই ফোন কৰিব লাগে 6074 অঁ কথা পাত ৰিং কৰিছে हेलो राज तই बोले মোৰ লগত চ্যালেঞ্জ কৰিছ ক'ত আছ তই এতিয়া তো তোৰ পাটনা আমি ধৰি থৈ দিছো বহুত আগে বস সিহঁতক মাৰিলে দেখোন অ এইটোৱে নেকি ৰাজ কেনেকা লাগিলে Salah mung masih paling salah main mung salah হ'ব মই আপোনালোকক মোৰ ভুলৰ বাবে মই ক্ষমা খুজিছো এতিয়া ক্ষমা খুজিব আহিছ দেৰে এতিয়া ক্ষমা খুজিলে লাভ নাই এইবিলাক কাম এৰি দে এতিয়া হ'ব মই আজিৰ পৰা এইবিলাক কাম বাদ দিছোঁ আৰু গাঁৱৰ মানুহৰ পৰা যিবোৰ বস্তু আনিছিলোঁ চব ঘূৰাই দিম হ'ব এইবিলাক কাম যেন নেক্সট টাইম নেদেখোঁ next time দেখো যা অভিজিত ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো কৃষ্ণ গোপালী ধন কেনে লাগিলে কৈ সুৰুজ কণ ঔধন এইটো কোন ওলাই ঘোষ বিশ্ব